নমস্কাৰ, ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। উৰুকাৰ নিশা আপোনালোকে বাৰু জুই ফুৱাইছেনে? আমি কিন্তু জুইশালৰ পৰাই ভিডিঅ' কৰি আছোঁ দেই। এইফালে জুইশালত বহি মাংসৰ জুতি ল'বলৈও ধৰিছোঁ। এয়া লোকেল চিকেন খৰিকাত দি আছে আৰু ইফালে গাহৰি মাংস আছে। আমি গাহৰি নাখাওঁ, সেইবাবে এখেতে আমাৰ কাৰণে লোকেল চিকেন খৰিকাত দিছে আৰু দেউতা আৰু এখেতে গাহৰি খাব, সেইকাৰণে এওঁলোকৰ কাৰণে পৰ্ক দিছে খৰিকাত। জুইশালত বহি এনেদৰে মাংসৰ জুতি লোৱা আমেজেই বেলেগ নহয়নে? মোৰ ভিডিঅ' চাই থকা কিমানে আপোনালোকে গাহৰি মাংস ভাল পায় বাৰু জনাবচোন। মই কিন্তু গাহৰি মাংস নাখাওঁ দেই, মোৰ ফেভৰেট নহয়। মাংসখিনি খাবৰ বাবে ৰেডি প্ৰায় হৈছে, সেইবাবে মই বিলাহী 3টা জুইত সুমুৱাই দিছিলোঁ, সেইকেইটা উলিয়াই লৈছোঁ। বিৰাট গৰম, হাত পুৰি গৈছে একেবাৰে। এইকেইটা এতিয়া মই ধুনীয়াকৈ চাফা কৰি পিটিকি নিমখ জলকীয়া পিঁয়াজ সানি ধুনীয়া এটা চাটনি বনাই মাংসৰ লগত খাম। আপোনালোকে বাৰু জুইত পুৰা আলু পিটিকা বা বিলাহী পিটিকা ভাল পায়নে? মোৰ কিন্তু বিৰাটেই প্ৰিয় এই বস্তুটো। মই মাংসতকৈও এই আলু পিটিকা বা বিলাহী পিটিকাটোহে মই খুব ভাল পাওঁ। এইফালে এটা বিলাহী মই বিচাৰিয়ে পোৱা নাই। এতিয়া বিলাহীকেইটা ধুনীয়াকৈ উলিয়াই লৈছোঁ, উলিয়াই পেলাই চাফা কৰি এয়া ধনিয়া, নিমখ, জলকীয়া, নেমু এফালো লৈছোঁ, গোল নেমু। এইখিনি এতিয়া দি পিটিকিম। এইফালে আমাৰ মাংসখিনি হৈ গ'ল। এইফালে দেউতাই ধুনীয়াকৈ গাহৰিখিনি উলিয়াই আছে খাবৰ বাবে। আমাৰ মাংসখিনি এইফালে ছেপাৰেটকৈ থৈ দিছোঁ। অলপ বেবীয়ে টৰ্চ মাৰি চাই আছে কিনো কৰি আছোঁ বুলি। মই পিঁয়াজ এটা ইয়াতে কুটি দিম। পিঁয়াজ 2টা কুটি দিছোঁ বিলাহীখিনিত, তেতিয়া আৰু টেষ্টি হ'ব খাবলৈ। পিঁয়াজখিনি মিহি মিহিকৈ কুটি দি বিলাহীখিনি ভালকৈ পিটিকি নিমখ জলকীয়া 3টামান দিম। জলকীয়াৰ জ্বলাটোৱে একদম মজা লাগিব খাই। এইফালে মোৰ বিলাহী পিটিকা হৈ গ'ল আৰু এতিয়া সকলোকে চাৰ্ভ কৰিলোঁ। আমাৰ বেটাক সুধিছোঁ কেনেকুৱা লাগিছে খাই, সি কৈছে ধুনীয়া লাগিছে বুলি। আপোনালোকে বাৰু এনেদৰে খালেনে? আৰু এনেদৰে খাই কেনে পায় জনাবচোন। মই কিন্তু খুব ভাল পাওঁ জুইশালত বহি এনেকৈ যিকোনো বস্তুৰে জুতি লৈ, বিশেষকৈ পোৰা বস্তু মোৰ কিন্তু বিৰাটেই ফেভৰেট দেই। আপোনালোকে বাৰু বিশেষকৈ আজি মাংস পুৰি খালে নাই? মাংস খৰিকাত দি জনাবচোন।